Hello everyone, welcome to my channel AM World Mursina. মই মুৰ্ছিনাই মোৰ ইউটিউব চেনেল AM World লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আসলতে নতুন একো ভিডিঅ' লৈ আনা নাই, কথা এটা জনাবহে বিচাৰিছিলোঁ। ভাবিছিলোঁ যে নজনাও, কিন্তু ভাবিলোঁ বহুতে মোক সুধি আছে যে কি কাৰণে মই ভিডিঅ' দিয়া নাই। মোৰ বহুত ভিউৱাৰ্ছ নাই, কিন্তু তাৰ ভিতৰতো কিছুমান আছে যিসকলে জানিব বিচাৰে মই কিয় ভিডিঅ' দিয়া নাই বা নতুন ভিডিঅ' চাব বিচাৰে। সেইকাৰণে মই ভাবিলোঁ আজি মই ভিডিঅ' এটা বনাই কৈয়ে দিওঁ। আৰু মোৰ মাতটো সৰুকৈ আহিব পাৰে, কাৰণ মই এতিয়া ৰেষ্টত আছোঁ, ইমান চিঞৰি কথা ক'ব মই নোৱাৰিম। সেইকাৰণে লাহে লাহে কৈছোঁ, নিশ্চয় আপোনালোকে বুজি পাব বুলি আশা কৰিছোঁ। আচলতে কি হয়, যেতিয়া ইউটিউব চেনেল এটা খোলা হয়, লাহে লাহে ইউটিউবৰ মানুহখিনি নিজৰ ফেমিলিৰ নিচিনা হৈ যায়। মোৰ তেনেকুৱা হৈছিলে। মোৰ ডেইলি খবৰ লোৱা কোনোবা আছে বা কোনোবাই মেছেজ দিয়ে, তেনেকৈ মোৰ সৰুকৈ হ'লেও এটা মানে ইউটিউবত ফেমিলি হৈ গৈছে। মই আনৰ ভিডিঅ'বোৰ মোৰো চাই তেনেকুৱা আচলতে হৈ যায়। যিসকলে ইউটিউব চেনেল খোলে তেওঁলোকেতো ভালকেই গম পায়। মই আচলতে কেলৈ ভিডিঅ' দিয়া নাছিলোঁ, মোৰ যোৱা 27 ছেপ্টেম্বৰত এক্সিডেণ্ট এটা হ'ল, যাৰ বাবে মোৰ মূৰত 2টা চিলাই পৰিলে। আৰু বহুতে নাজানে, মই আচলতে প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰি আছোঁ। সেইবাবে সেইদিনাখন যেতিয়া ভাৰত বন্ধ আছিলে, মই একো নোপোৱাৰ বাবে স্কুলৰ পৰা মোৰ লগৰ এজনে নিবলৈ আহিছিলে আৰু থ'বও তেওঁ আহিছিলে। তেওঁৰ গাতটো একো দুখ নাই, কিন্তু মোৰ সেইটো টাইমত কি হ'ল যে মই বাইকৰ পৰা পৰি গ'লোঁ। আৰু তাৰপিছত যেতিয়া মই ৰাস্তাত পৰি গ'লোঁ, প্ৰথমতে মই ইমান কিবা হৈছে বুলি গমো নাপাওঁ, কিন্তু তাৰপিছত যেতিয়া মই এনেকৈ পাছলৈ চাইছোঁ, মানে মই দেখিছোঁ মোৰ গোটেই হাতত তেজ। তাৰপিছত লগালগ চিকিৎসা পালোঁ আৰু বাৰু সিমানতে ৰক্ষা পৰিলোঁ, সেইটোৱে ভাল। কিন্তু সেইবাবে ডক্টৰে কৈছে যে মই অলপ দিন ৰেষ্ট লোৱাটো প্ৰয়োজনীয়। সেইকাৰণে মই সকলোৰ পৰা অলপ ইউটিউব হওক বা মোৰ যিখিনি বেলেগ কামো আছিলে সেইখিনিৰ পৰা মই আঁতৰি আছোঁ। আৰু ভিডিঅ'টো এটা কাৰণেই বনালোঁ, যেতিয়া সুধি থাকে নহয় জানো কোনোবাই, তেতিয়া কথাখিনি ক'বলৈ মন যায়। কিন্তু মই এতিয়া কাৰো লাইভতো বহুত দিন যোৱা নাই বা আৰু কাৰো লগত কথাও তেনেকৈ পাতি থকা নাই। সেইকাৰণে বহুতে নাজানি মোক মেছেজ কৰে। সেইকাৰণে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাইছোঁ। অতি সোনকালে মই আকৌ যদি ভাল পাওঁ, মই আকৌ নতুনকৈ ভিডিঅ' নিশ্চয় বনাম। আৰু দোৱা কৰিব, প্ৰাৰ্থনা কৰিব যাতে মই সোনকালে আগৰ নিচিনা হ'ব পাৰোঁ। কথাবোৰ মই লাহে লাহে এটা কাৰণেই কৈছোঁ, কাৰণ ডক্টৰে যিহেতু মোক এতিয়া ৰেষ্টত থাকিবলৈ কৈছে। আৰু এতিয়া মই মেডিচিনখিনিও কণ্টিনিউ কৰি আছোঁ, ডেইলি মই দৰৱ খাই আছোঁ। তাৰপিছত সেইকাৰণে মই ৰেষ্টত আছোঁ। সেইকাৰণে মই ভিডিঅ' বনোৱাও নাই, কাৰো ভিডিঅ' চোৱাও নাই। সোনকালে ভাল হওঁ যাতে, আৰু সোনকালে মই আকৌ ইউটিউবৰ পৃথিৱীখনত সৰুকৈ হ'লেও যিখিনি কাম কৰি আছোঁ সেইখিনি যাতে কৰি যাব পাৰোঁ, তাৰ বাবে আপোনালোকে সকলোৱে দোৱা আৰু প্ৰাৰ্থনা কৰিব। আৰু এটা কথা, আজি ভিডিঅ' কোৱালিটিও বেয়া হ'ব আৰু মোৰ ভইচটোতো সৰু সৰুকৈ শুনিছেই, কাৰণ আগৰ নিচিনাকৈ মই মানে যিটো চিঞৰি পেলাই মানে অলপ ডাঙৰকৈ ক'ব লগা হয় ন, যেতিয়া আমি ভিডিঅ' এটা বনাওঁ, আৰু তেনেকৈ মই ক'ব পৰা নাই। আৰু এডিটিঙো বহুত কৰিব লগা থাকে। যিবোৰে ইউটিউব চেনেল খোলে, যোনে ভিডিঅ' বনায়, তেওঁলোকে জানে যে এটা ভিডিঅ' বনাওঁতে এদিনতে নহয়। মই যিবোৰ আগতে ভিডিঅ' বনাইছিলোঁ সেইবোৰতো এদিনত নহয়, কাৰণ কণ্টেণ্ট এটা ভবা, আকৌ তাৰ ওপৰত কাম কৰা, নতুনকৈ এডিটিং কৰা, সেইবোৰ বহুত কাম থাকে। আৰু সেইবোৰ কাৰণে মই ইউটিউবৰ পৰা অকণমান আঁতৰি আছোঁ। মই কেইটামান ভিডিঅ' দিছিলোঁ DLEDৰ ওপৰতো, কুৱেশ্যন পেপাৰৰ ওপৰতো, সেইখিনি মই আকৌ কণ্টিনিউ সপ্তাহে সপ্তাহে কৰিম ভাবিছিলোঁ, সেইখিনিও কাম নহ'ল। আচলতে মই যিখিনি ভাবি থৈছিলোঁ ইউটিউবত মই যেনেকৈ কৰিম বুলি কামখিনি, সেইখিনি বহুত পেণ্ডিং হৈ আছে। কিন্তু মই ভাবোঁ আপোনালোকে বুজি পাব। এনেকুৱা নহয় যে মই এক্সিডেণ্টটো কৰোঁ বুলি কৰি লৈছোঁ। এতিয়াও মই হাতত আচলতে লগাই থৈছোঁ, কাৰণ হাততো মই অলপ দুখ পাইছিলোঁ। মূৰৰ উপৰিও মূৰত মই দুখ পাইছিলোঁ, 2টা চিলাই পৰিছিল, আৰু হাততো মই মানে অলপ দুখ পালোঁ। সেইকাৰণে মই যথেষ্ট ৰেষ্টত আছোঁ এতিয়া, আৰু সকলোৱে কথাখিনি বুজি পাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই পেলাই বুজি পাব মোৰ কথাখিনি, মই তেনেকেই ভাবোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। আৰু সকলোৱে মোৰ বাবে প্ৰাৰ্থনা কৰিবচোন, মই যাতে আগৰ নিচিনাকৈ সোনকালে সুস্থ হৈ উঠোঁ।